গুড মৰ্ণিং সকলোকে নমস্কাৰ। আৰু মই জনাত এনেকৈ এনেকৈ আমাৰ পিকনিকৰ প্লেন যিহেতু কেঞ্চেল হয়গৈ, অকল মোৰ লগত বুলিয়ে নহয় আপোনালোকৰ লগতো চাগে এনেকৈ বহু প্লেন কেঞ্চেল হয়। ক'ৰবাত যাম ভাবে ক'ৰবাত তেনেকৈ যাব নহয়, কোনোবা এটা গুচি যায় আৰু কোনোবা এটা তেনেকৈ নোযোৱাৰ কাৰণে কেঞ্চেল হৈ যায়, তেনেকুৱা হৈ থাকে। তেওঁ এনেকুৱা লগৰ কেইটামান লাগে যাতে ক'ৰবাত যাওঁ বুলি ক'লে ঘপকৈ যাব পাৰি সিহঁতৰ লগতো। তেনেকৈও জীৱনটো আচলতে আৰু। কি লৈছ ভাইটি? তো গাইজ আমি গন্তব্যস্থান আমাৰ পাইছোঁহি। আমাৰ ডেষ্টিনেশ্যনত পাইছোঁহি। চ' এইফালে যাব পৰা নহ'ব, এইফালে যাওঁ নেকি? এইফালে ক'ৰবাত জেগা আছে চাগে মে বি। ব'লা চাই আহোঁ ব'লা, ডাইৰেক্ট মেইন ভিউ পইণ্টত পাই যাম তেতিয়া। এতিয়া একদম পূৰা পিকনিকৰ মানুহ গোটেইখিনি গাড়ী চাড়ী লৈ একদম অল এভৰিথিং মানুহ এভেইলেবল গোটেই। দিছে না গাড়ী কিমান। আমাৰ এয়া ব্লগটো যাব প্ৰিন্স শইকীয়াৰ তাত। আৰু এই গাইজ প্ৰিন্স শইকীয়া ফোনটো মোৰ ওচৰত আছে আৰু মই তেওঁৰ ভাগৰ ফোনত ব্লগিং কৰি আছোঁ। তেওঁৰ ভাগৰ চেনেলৰ মোক পটককৈ দেখি গৈছে, আপুনি আচৰিত মানিছে চাগে। মানিবই আছোঁ। এইফালে সিহঁতি টেষ্ট কৰিবলৈ গৈছে। নাযাবি ৰ, সিহঁতি নাযাব নহয় এখন। এটা যোৱা
প্ৰ' ড্ৰাইভাৰ এয়া ষ্টপ শ্ল' কৰ বহুত দ গাঁত দেই ৰ'বা বাহুবলী 20 লিটাৰ কেনটো দেখি বাহুবলী এয়া এনেকুৱাই মানে দুদিন জিম গৈ পেলাই মানুহে এনেকৈ যেনে উস্তাদি মাৰি থাকে নাই এই 20 লিটাৰ কেনটো লৈ পেলাই সি যায় একদম মেইন বাহুবলী গোটেইটো আৰু চন্দনা ভালকে এই বৰ্তমান আমি ব্ৰিজৰ ওচৰত পালোহি ব্ৰিজ এয়া এতিয়া প্লেচ ঠিক কৰি আছোঁ ক'ত খোৱা হয় তোমাৰ মতে ক'ত খালে ভাল হয় আহি আছে লাইট জ্বলাই জ্বলাই পালচাৰখন আহি আছে হাঁহি দেখ